প্ৰমোদ বড়ো যেনেকৈ UPPL দলটো ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে BTCক অগণতান্ত্ৰিকভাৱে অসুৰক্ষিত কৰিবৰ কাৰণে BTCক দুৰ্বল কৰিবৰ কাৰণে UPPLৰ যি মিছন সেইটো মিছনত খাম্পা বৰগোহাঞিৰ নিচিনা BTC চুক্তিকাৰী এজনে গৈ চামিল হোৱাটো বহুত নিন্দনীয়। BTADৰ ইলেকশ্যনটো এইবাৰ আমি BTCক শক্তিশালী কৰিবৰ কাৰণে সকলো BPF আৰু BTCবাসী ৰাইজে একত্ৰিত হৈ পেলাই BPFক জিন্দাবাদ কৰাব। প্ৰমোদ বড়ো এজন অগণতান্ত্ৰিক ব্যক্তি, গণতান্ত্ৰিকভাৱে নিৰ্ধাৰিত আৰু গণতান্ত্ৰিকভাৱে সৃষ্টি হোৱা BTAD এৰিয়াখন চূৰ্ণ বিচূৰ্ণ কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে BTR চুক্তিৰ জৰিয়তে। আৰু BTADৰ BTC চৰকাৰটো আমি শক্তিশালী ৰূপত আকৌ আগুৱাই লৈ যাম শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত। আমি পৰ্বতজোৰাটো গোটেই BTCৰ লগতে পৰ্বতজোৰাটো আমি দলীয়ভাৱে 23rd বটলেণ্ড একৰ্ড আমি উদযাপন কৰিছোঁ BPFৰ ফালৰ পৰা আৰু সকলো BTCবাসী বা সকলো পৰ্বতজোৰা ৰাইজক লৈ। প্ৰমোদ বড়ো চৰকাৰখনে অগণতান্ত্ৰিক চৰকাৰ বুলি কৈছে আপুনি, এইটো কিমান দূৰ যুক্তিসংগত? প্ৰমোদ বড়ো এজন অগণতান্ত্ৰিক ব্যক্তি, গণতান্ত্ৰিকভাৱে নিৰ্ধাৰিত আৰু গণতান্ত্ৰিকভাৱে সৃষ্টি হোৱা BTAD এৰিয়াখন চূৰ্ণ বিচূৰ্ণ কৰিবৰ কাৰণে অপচেষ্টা চলাই আছে BTR চুক্তিৰ জৰিয়তে। এইবাৰ আমি সেইটোৰ কাৰণে আজিৰ দিনত আমি সকলোৱে BPF হৈ পেলাই আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে BTADৰ ইলেকশ্যনটো এইবাৰ আমি BTCক শক্তিশালী কৰিবৰ কাৰণে সকলো BPF আৰু BTCবাসী ৰাইজে একত্ৰিত হৈ পেলাই BPFক জিন্দাবাদ কৰাব আৰু BTADৰ BTC চৰকাৰটো আমি শক্তিশালী ৰূপত আকৌ আগুৱাই লৈ যাম শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত। এইকেইদিনত দেখা পাই আছে BPFৰ বাগা নেতাবিলাক UPPLত মানে বাগৰি আছে, সেই ক্ষেত্ৰত কি ক'ব? খাম্পাদাৰ লগতে আৰু কেইবাজনো যদি গৈছে সেইটো বহুত আনফৰ্চুনেট। ইহঁতে ব্যক্তিগত প্ৰমোদ বড়ো যেনেকৈ UPPL দলটো ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে BTCক অগণতান্ত্ৰিকভাৱে অসুৰক্ষিত কৰিবৰ কাৰণে BTCক দুৰ্বল কৰিবৰ কাৰণে UPPLৰ যি মিছন সেইটো মিছনত খাম্পা বৰগোহাঞিৰ নিচিনা BTC চুক্তিকাৰী এজনে গৈ চামিল হোৱাটো বহুত নিন্দনীয়। খাম্পা বৰগোহাঞিৰ এইটো চিন্তা চৰ্চা বা এইটো জইনিংটো BPFৰ পৰা ওলাই যোৱাটো আমি এইটোহে ভাবিম যে খাম্পা বৰগোহাঞিয়ে BTCখন দুৰ্বল কৰিবৰ কাৰণে UPPLত যোগদান কৰিছে, যিহেতু UPPL মানেই BTCক দুৰ্বল কৰিব বিচৰা এটা পলিটিকেল পাৰ্টি। অনাগত দিনত BPF নিশ্চিন্ন হৈ যাব নেকি, সেইটো দাবী কৰি আছে? অনাগত দিনত BPFৰ পতাকা আৰু উত্থান হ'ব আৰু BPF এইবাৰ 2025ত ইলেকশ্যন জিকাৰ লগে লগে এনাডাৰ 25 বছৰৰ কাৰণে 25 বছৰৰ কাৰণে BPF শক্তিশালী হৈ থাকিব আৰু BTCবাসী ৰাইজক BTADৰ পৰিসীমাৰ ভিতৰত থকা BTCবাসী ৰাইজক শান্তি সুৰক্ষিত আৰু উন্নতি কৰিব। BTC কাউন্সিল দপে আগুৱাই যাব আৰু সারা ভাৰতৰ ভিতৰত 6 শিডিউল কাউন্সিল এখন শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব।